বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই আজি নিজ সমষ্টি পৰিভ্ৰমণ কৰে। লগতে গৃহ সমষ্টিটোৰ অন্তৰ্গত ৰঙামাটি কৈবত্য গাঁও পঞ্চায়তৰ চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত বাদুলিপাৰ ৰঙামাটিৰ এটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি প্ৰসূতিকোঠা আৰু ৩ নং ৱাৰ্ডৰ এটি পকী পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে চতুৰ্থ বিত্তীয় আয়োগৰ ২০১৭-১৮ বৰ্ষৰ প্ৰথম কিস্তিৰ ৰঙামাটিৰ চেউনি গাঁৱত দোকান গৃহৰ লগতে দুটি PMAY বাসগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজি এই অনুষ্ঠানত তেখেতক লগ দিয়ে অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নুৰুল চুলতান আৰু বিজেপি দলৰ গোলাঘাট জিলাৰ সম্পাদক দেৱপ্ৰদীপ বৰাকে ধৰি বহুতো বিশিষ্ট ব্যক্তিয়ে। মন্ত্ৰীগৰাকীয়ে অনাগত দিনত সমষ্টিৰ ৰাইজৰ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰিব বুলি সাংবাদিকসকলক জানিবলৈ দিয়ে। দেৰগাঁৱৰ পৰা বিভূতি ৰঞ্জন কলিকা, আছাম টুডে।